লকডাউনৰ সময়ছোৱাত অভাৱ অনাটনত হাহাকাৰ ৰাইজ সাহায্যৰ টোপোলালৈ ডিফুৰ ৰংচিংৰিত উপস্থিত APRO DSP পাপৰি গোহাঁই তথা সহকৰ্মী। বিহু কোভিড-19ৰ ভয়াৱহতাৰ মাজতে মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি। পচন্দ শিল বৰষুণত ভীষণ ক্ষতিগ্ৰস্ত সীমান্তৰ তাপাত। হোজাই জিলাৰ লংকাত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ। ধুমুহাত ঘৰ-দুৱাৰ গছ-গছনি আদি ভাঙি তছনছ। শতাধিক বাসগৃহ বিধ্বংসী ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজ সাহায্য প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কোভিড-19 ৰোধৰ বাবে দেশজুৰি পালন আজি প্ৰায় মাহজোৰা লকডাউনত দিন মজুৰি কৰি বা শাক পাচলি বিক্ৰী কৰি কোনোমতে দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ লোকসকলৰ অভাৱ অনাটনত হাহাকাৰ অৱস্থা। এনে অৱস্থাৰ পৰা কিছু সকাহ দিবলৈ ডিফু লামডিং পথৰ সমীপৰ ৰংচিংৰিত উপস্থিত হৈ তিনিগৰাকীকৈ হৃদয়বান ব্যক্তিয়ে আগবঢ়ায় খাদ্য সামগ্ৰী। APRO DSP পাপৰি গোহাঁই, APRO ইন্সপেক্টৰ অনুপ ফুকন, ASI ক্ৰমে তৰুণ কুমাৰ আৰু জিতেন তেৰণে মিলি ডিফু লামডিং পথৰ সমীপত ৰং চিংৰি গাঁৱৰ দৰিদ্ৰ পৰিয়ালক আগবঢ়ালে সাহায্য। আৰক্ষী হৈও অত্যন্ত মানৱ দৰদী এই সকল লোকে দেখুৱালে প্ৰকৃত মানৱতাবাদৰ নিদৰ্শন। নিজৰ গাঁঠিৰ ধন ভাঙি এই সকল দুৰ্গত সকলক চাউল, দালি, নিমখ, বিস্কুট আদি নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী আগবঢ়ালে ৰং চিংৰিৰ 40 ঘৰকৈ দুখীয়া পৰিয়ালক। এই সন্দৰ্ভত APRO DSP পাপৰি গোহাঁই আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এইদৰে। এটা সৰু এফৰ্ট এটা টু হেল্প দ্য পিপল। এই কোভিড-19ৰ সময়ত আমি যিমানখিনি পাৰোঁ আমি সহায় কৰিব আগবাঢ়িছোঁ, যাতে মানুহখিনিৰ মানে কষ্টটো হৈছেই, কিন্তু মানে অলপ যাতে তেওঁলোকে ৰিলিফ পায়, সেইটোৱে মানে আমাৰ ডিফুৰ ফালৰ পৰা এইটো এফৰ্ট দিছোঁ। আৰু সেইকাৰণে মানে আমি আজি অলপ সাহায্য লৈ আহিছোঁ। ইয়াতে আমি এৰিয়া গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিছোঁ। এই এৰিয়াটো যিমানখিনি মানুহ আছে আমি চবকে দিব লাগিব। আজি যিমান পাইছোঁ সেই আমাৰ সেইবিলাক মৰমত দিয়া বস্তু বাছ সেইটোৱে মই যথেষ্ট গুণী বুলি পাইছোঁ। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত প্ৰচণ্ড শিলাবৃষ্টিত বৃহত্তৰ অঞ্চলটোত শ শ পক্ষীৰ অকাল মৃত্যু। অসম মেঘালয় সীমান্তত অৱস্থিত পশ্চিম কাৰ্বি আংলং জিলাৰ নং জিৰং আৰু ৰংপং বঙত ধাৰাসাৰ বৰষুণ শিলাবৃষ্টি খন্তেকতে ৰূপান্তৰ দ্বিতীয় বৰফৰ দেশলৈ। শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে বহু পশু পক্ষীও মৃত্যুৰ মুখত পৰিছে। চৌদিশে কেৱল বৰফ আৰু বৰফ। বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। বিধ্বংসী ধুমুহাৰ তাণ্ডৱ হোজাই জিলাত গছ-গছনি ভাঙি তছনছ কৰাৰ লগতে প্ৰায় 100তকৈও অধিক বাসগৃহ বিস্তৰ ক্ষতিগ্ৰস্ত কৰে বিধ্বংসী ধুমুহাই। ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে। হয়, হোজাই জিলাৰ লংকাৰ এনৰিয়াত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ। ঘৰ-দুৱাৰ গছ-গছনি আদি ভাঙি চিঙি তছনছ কৰে। কৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ দেশবাসী শংকিত হৈ থকাৰ সময়তে আজি দিনৰ প্ৰায় 12টামান বজাত সপ্তাহটোৰ দ্বিতীয়বাৰলৈ অহা এজাক বিধ্বংসী ধুমুহাই তাণ্ডৱ চলাই হোজাই জিলাৰ লংকাৰ এনৰিয়া অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। জানিব পৰা মতে হঠাৎ অহা ধুমুহা জাকে লংকাৰ এনৰিয়া
জয়ৰাম বস্তিৰ আদি অঞ্চলৰ ঘৰ দুৱাৰ গছ গছনি বিদ্যুতৰ তাঁৰ আদি ভাঙি চিঙি তছনছ কৰে আৰু প্ৰায় গ্ৰামাঞ্চলটোৰ বহু সংখ্যক লোকৰ ক্ষতি সাধন কৰে। বতাহৰ লগতে হোৱা বৰষুণৰ ফলত পৰিয়ালসমূহৰ ঘৰৰ ভিতৰৰ বহু সামগ্ৰী নষ্ট হোৱাৰ লগতে বহু ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ তিতি উৱলি যায়। স্বাভাৱিকতে লকডাউনৰ মাজতেই বতাহৰ তাণ্ডৱত গ্ৰামাঞ্চলটোৰ ব্যক্তিসকল উপায়হীন হৈ পৰা দেখা গৈছে আৰু ক্ষতিগ্ৰস্ত ৰাইজে এতিয়া কিছু পৰিমাণে হ'লেও চৰকাৰক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ। ডিফুৰ পৰা 12 কিলোমিটাৰ নিলগত জিলা কাৰাগাৰলৈ যোৱাৰ পথ পুৱা ভাগত দিয়া মাত্ৰ এজাক কিনকিনীয়া বৰষুণতে পৰিণত হৈছে বিৰাট এটা জলাশয়লৈ। ফলত যাতায়াতৰ বাবে ভীষণ হাহাকাৰ হৈছে এই পথৰ। এই দৃশ্য ডিফু জিলা কাৰাগাৰলৈ যোৱা পথৰ। যোৱা নিশাৰ পৰা হোৱা এজাক বৰষুণতে একোটা বিৰাট জলাশয়লৈ পৰিণত এই চোৱা পথ। পথটোৰে যাতায়াত কৰাত ভীষণ হাহাকাৰ হৈছে স্থানীয় ৰাইজৰ। দেশজুৰি অব্যাহত লকডাউনৰ সময়ছোৱাত যান বাহনৰ ব্যৱস্থা কম যদিও পথটোৰে খোজকাঢ়ি যোৱাটো কষ্টকৰ হৈছে স্থানীয় বাসিন্দাৰ। উল্লেখ্য যে পথটিৰ কাষত ট্ৰেইন তথা নৰ্দমাৰ ব্যৱস্থা নকৰাৰ বাবে মাত্ৰ এজাক বৰষুণতে পানী কলৈকো ওলাই যাব নোৱাৰি এইদৰে বিৰাট এটা জলাশয় সদৃশ দেখা গৈছে। আমাৰ কাট নিউজৰ সংবাদদাতাই উক্ত স্থানত উপস্থিত কাট নিউজৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাইছে সকলোবোৰ দৃশ্য। হয়, আগন্তুক বাৰিষালৈ আছে বহুতো দিন। এতিয়াই পথৰ এই অৱস্থা হ'লে কি হ'ব? কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী পথেৰে যাতায়াত কেনেকৈ কৰিব তাকে লৈ ভীষণ চিন্তিত হৈছে স্থানীয় ৰাইজ। তুমি পিনি nang me pin ba ti 10 toka 5 toka de long le pin 1 kg da alu da dam de la bogbo ka dam de la piyas dam de la jat da dam de pin lo la so lang mana join ne si nang li ke jor bom un ho la bang so lang nang li fan la gari ke bang tung pe nang li fan car si pe ni hai do ma nang car si batai do pig lo ni ke pe ke si le nang si batai thompli lo ani siang bong si ni ke lang ha chinu nang batai thompli pe ke si le nang batai thompli lo ni ke ni ka ni siang bong da si nang li la so lang pen drain ke sulam pon prabji phanang li him pen pilo puji ni ke pinia mala jan se lam de pinia ma si ni orang pig pon ni hin pen bang ke অনুগ্ৰহ কৰিছোঁ নমস্কাৰ। মোৰ নাম মীনা ইংকি। মই চৰকাৰী জেলাৰ ওচৰত পানী জমা হৈছে এইটো কাৰণে মই ভাবিছোঁ কিবা সুবিধা ওলাক আমি সহায় পাম। মোৰ দোকানেও পূৰা সোমাই বেয়া কৰিছে গোটেইখিনি পানী অনুৰোধ কৰিছিল মানে কওঁ আৰু একো নকওঁ। jin pen drain ke sulam pon ji phala pen drain prabjin pen ke sulam pon vecchi phansi anili tung ka channel hoi baname chuning ri pon lo athela da drain jong sia be purote non ki bang jilang arni ke lang lang se arbe ke bang ji ong lang athe non si về cheng apor non si prang si giding lang jong si brand jong si salam wan pe la pen bibon pe pulote to work ke dam ji phan ke wang ji phana ka siksak the pik khangjang lang la si drain prabjin pen ke salam pon ji phan ke nang sot binong athela da ka challenge phana ke siksak pen ka tukuk do pik khangjang ji la si prabjin pen drain ke salam pon ji phan la pen ke prabjin pen initiative ken pon ji phan si karbianglong tumas council ke the geding atum hada mit anil tung ka channel hoi pen chuni ri pon lang bung mate lang bi son si jiman da son si theklong lo la ke Difuben ka hello 6 kilometer mate kilometer truck adim district jela thengno long masi langbung eli tum theklong lo non camera person pen paklang ifan sini litu dikri lo odak simplex company tum pen ki claim bo mate simplex company tum pen ki claim bo matowar lo trend ka vedat pena jok pen trend ki bi vek nang ji kodak si ki binang chi mala pen kodak si binang nemap mate ki bi vek nang ji dim lo ki bi vedat pena jok si penangan rada tum kisung chetong nang ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies,
cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Kanch Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. পিছৰ পিছত পুনৰ বাতৰি মজিয়াত কৰোনা আতংকৰ বাবে সমগ্ৰ অসমজুৰি উলহ মালহৰে উদযাপন কৰা নহ'ল ৰঙালী বিহু। প্ৰতি বছৰে উলহ মালহৰে ৰঙালী বিহু উদযাপন কৰা হোজাই কেন্দ্ৰীয় বিহু সমিতিয়ে অনুষ্টুপীয়াকৈ উদযাপন কৰিলে হেঁপাহৰ ৰঙালী বিহু অনুষ্ঠান। হয়, হোজাই জিলাৰ লংকাৰ এনৰিয়াত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ, ঘৰ দুৱাৰ গছ গছনি আদি ভাঙি চিঙি তছনছ কৰে। কৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ দেশবাসী শংকিত হৈ থকাৰ সময়তে আজি দিনৰ প্ৰায় 12টামান বজাত সপ্তাহটোৰ দ্বিতীয়বাৰলৈ অহা এজাক বিধ্বংসী ধুমুহাই তাণ্ডৱ চলাই হোজাই জিলাৰ লংকাৰ এনৰিয়া অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। জানিব পৰা মতে হঠাৎ অহা ধুমুহা জাকে লংকাৰ এনৰিয়া জয়ৰাম বস্তিৰ আদি অঞ্চলৰ ঘৰ দুৱাৰ গছ গছনি বিদ্যুতৰ তাঁৰ আদি ভাঙি চিঙি তছনছ কৰে আৰু প্ৰায় গ্ৰামাঞ্চলটোৰ বহু সংখ্যক লোকৰ ক্ষতি সাধন কৰে। বতাহৰ লগতে হোৱা বৰষুণৰ ফলত পৰিয়ালসমূহৰ ঘৰৰ ভিতৰৰ বহু সামগ্ৰী নষ্ট হোৱাৰ লগতে বহু ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ তিতি উৱলি যায়। স্বাভাৱিকতে লকডাউনৰ মাজতেই বতাহৰ তাণ্ডৱত গ্ৰামাঞ্চলটোৰ ব্যক্তিসকল উপায়হীন হৈ পৰা দেখা গৈছে আৰু ক্ষতিগ্ৰস্ত ৰাইজে এতিয়া কিছু পৰিমাণে হ'লেও চৰকাৰক সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ। কোভিড-19ৰ বিপক্ষে চৰকাৰৰ যি যুঁজ তাক সঁহাৰি জনাই নিজ নিজ ঘৰত আবদ্ধ দুখীয়া লোকসকলৰ আজিৰ তাৰিখলৈ অৱস্থা নাজন নাথল হৈ পৰিছে পিছপৰা পশ্চিম কাৰ্বি আংলঙৰ দৰিদ্ৰ জনগণৰ। কোনোমতে উপাৰ্জন কৰি দুবেলা দুমুঠিৰ ভাত যোগাৰ কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ জনগণৰ সন্মুখত নাই কোনো পথ পৰিয়ালৰ পোহপাল দিবলৈ। এনে সময়তে মানৱীয়তাৰ প্ৰদৰ্শন কৰি এই দুৰ্গতসকলৰ কাষত থিয় দিছে হামৰেন বজাৰ কমিটি আৰু হামৰেন টাউন গীৰ্জা বিষয়ববীয়াসকলে। কৰোনা ভাইৰাছ ৰোধৰ বাবে আজিলৈকে প্ৰায় এমাহজোৰা লকডাউনৰ ফলত হামৰেন বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা হৈছে। লকডাউনৰ ফলত চৰকাৰী কিছুমান নীতি নিৰ্দেশনাৰ বাবে গেলামালৰ দোকানৰ বাহিৰে আন দোকানসমূহ খুলিব দিয়া হোৱা নাছিল, যাৰ বাবে এইসকল ব্যৱসায়ী দৈনন্দিন পৰিয়ালৰ যাৱতীয় প্ৰয়োজন পূৰণ কৰিব নোৱাৰা হ'ল। এনে পৰিপ্ৰেক্ষিতত হামৰেন নতুন বজাৰ, ছয়ালি, ৰেংবহম আৰু হামৰেন পুৰণা বজাৰ এলেকাত অভাৱগ্ৰস্ত এইসকল ব্যৱসায়ীসকলক চাউল, দালি, আলু, মিঠাতেল, নিমখ, চাবোন আদি বিতৰণ কৰে হামৰেন বজাৰ কমিটিয়ে। কমিটিৰ দ্বাৰা বুধবাৰে খাদ্য সামগ্ৰী বিতৰণত 301টা পৰিয়ালক সামৰি লোৱা হয়। উল্লেখ্য, বজাৰ কমিটিৰ দ্বাৰা খাদ্য সামগ্ৰী বিতৰণৰ এই অনুষ্ঠানত কাৰ্বি সাহিত্য পৰিষদৰ ভূমি সংৰক্ষণ বৰ্ডৰ অধ্যক্ষ ৰঞ্জিত তেৰণ, হামৰেন পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ পূৰ্ণিমা হানচিপি প্ৰমুখ্য কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে জিলাখনৰ উপায়ুক্তৰ তৰফৰ পৰা 146 ফৌজাদাৰী আইনৰ অধীনত এক নিৰ্দেশ যোগে ইতিমধ্যে হামৰেন বজাৰ খোলাৰ নিৰ্দেশ দিলেও
গেলামালৰ দোকানসমূহৰ বাদে বাকী সৰু সৰু খুচুৰা ব্যৱসায় দোকান এই অৱধি খুলিবলৈ দিয়া হোৱা নাই। আমাৰ হামৰেং বজাৰ কমিটিয়ে আজি দুখীয়া ৰাইজ তথা বিগত 29 দিনে তেওঁলোকৰ ব্যৱসায় বাণিজ্য বন্ধ হোৱা কিছুমান ব্যৱসায়ীসকলক হামৰেং বজাৰ কমিটি তথা বিভিন্ন সংগঠন আৰু মুখিয়ালসকলে মিলি আজি অতি সামান্য এসাঁজ অন্নদানৰ বাসনা কৰিছিলে। সেই বাসনাটো আজি আমাৰ হামৰেঙৰ নতুন বজাৰ, হামৰেং ছয়ালি আৰু হামৰেঙৰ পুৰাণা বজাৰ তিনি ঠাইতে আমি সমানে কিছুমান মানুহ বিভক্ত কৰি দিয়া হৈছে। আনহাতে হামৰেং টাউন ব্যাপ্টিষ্ট গীৰ্জাৰ তৰফৰ পৰাই দুখীয়া লোকসকলক বিতৰণ কৰা হয় সাহায্য সামগ্ৰী। হয়, এইদৰে দেখা গৈছে হামৰেং টাউন ব্যাপ্টিষ্ট গৰ্জা তৰফৰ পৰা দুখীয়া লোকসকলক খাদ্য সামগ্ৰী বিতৰণ কৰি সংকটৰ সময়ত মানৱীয়তাৰ দৃষ্টান্ত দাঙি ধৰিছে। Ahin pen litum phan piniar ni litum phan irap lo la pen la ningkang sam pen alang litum nang pian a han asang antai litum ningkang sam pen chudeng dolona ahin pen si hamren rong yang thong bap ti sa ahin pen si alang litum aphanta piniar ni nang palin asap sabe style litum phan nang pipajir lo হামৰেঙৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।